Hello viewers, আজি মই আহিছোঁ এটা নতুন ৰেচিপি লৈ। ৰেচিপিটো হৈছে নিৰামিষ পনীৰ। আমি নিৰামিষ পনীৰ কিদৰে তৈয়াৰ কৰিব পাৰোঁ সেয়া আজি আপোনালোকক দেখাম। আজিৰ ৰেচিপিটো মা আৰু মই দুজনে মিলি পেলাই তৈয়াৰ কৰিম। আহকচোন চাওঁ আমি। এয়া পনীৰ লৈছোঁ মই। পনীৰখিনি মই ভাজি নাই লোৱা। আৰু এফালে বিলাহী এটা, ফুলকবি, আলু আৰু মটৰ লৈছোঁ। যিহেতু নিৰামিষ চব্জি সেইবাবে কেৱল আদা আৰু জলকীয়া দিম আৰু এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে পিচি ল'ম মিহিকৈ। এতিয়া গৰম তেলত অকণমান জিৰা, এখিলা তেজপাত আৰু এটা জলকীয়া দি দিলোঁ। চব্জিখিনি বহাই দিলোঁ আমি, এয়া দেখিছে। এতিয়া নিমখ আৰু হালধি দি পেলাই ভালদৰে চব্জিখিনি লৰাই দিম। এতিয়া মই বিলাহীটো কুটি ল'ম, এইটো পিছত দিম, এতিয়া নিদিওঁ বৰ্তমান। এতিয়া মই পিচি থোৱা আদা আৰু জলকীয়াখিনি চব্জিত দি দিলোঁ। এতিয়া চব্জিখিনি অলপ সময়ৰ বাবে ঢাকি দিম আমি। চব্জিখিনি যিহেতু আধা সিজা হ'ল সেইবাবে এতিয়া ইয়াত বিলাহীখিনি বাকি দিলোঁ। এয়া এতিয়া চব্জিত পানী বাকি দিলোঁ, কেৱল গৰম পানীহে দিব, ঠাণ্ডা পানী নিদিব। আমাৰ চব্জিখিনি উতলি আছে। এতিয়া ইয়াত জিৰা পাউডাৰ অকণমান দি দিম। এতিয়া আমি চব্জিত পনীৰখিনি বাকি দিলোঁ। আৰু যদি আপোনালোকে পনীৰখিনি অকণমান ভাজি ল'ব বিচাৰে ভাজিও ল'ব পাৰে। এতিয়া মই চব্জিখিনিত কালাৰৰ কাৰণে অকণমান জলকীয়া গুড়ি দি দিছোঁ আৰু এয়া গৰম মছলা অকণমানো দি দিছোঁ। শেষত মই ধনিয়া দি দিছোঁ। বৰ্তমান আমাৰ চব্জি তৈয়াৰ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।